নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি তোমালোকৰ মাজত মই বহু দিনৰ মূৰত এটা ভিডিঅ' লৈ আহিছোঁ। কিয়নো মই কিবা কামৰ বাবে তোমালোকক মই ভিডিঅ' আপলোড দিব পৰা নাই, কিন্তু এতিয়া মই তোমালোকক প্ৰতিদিন ৰেগুলাৰকৈ মই ভিডিঅ' আপলোড দি থাকিম। এতিয়া চোৱা, কিছুদিন আগত তোমালোকৰ আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট আৰু বহুতো ডিপাৰ্টমেণ্টত তোমালোকৰ ৰিজাল্ট পাইছে, কিন্তু এইবোৰৰ ডিপাৰ্টমেণ্টৰ সমালোচনা নকৰি অকল আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ সমালোচনা কৰে, বিশেষকৈ গ্ৰেড 3। তোমালোকে এইবোৰ কথা মাত নামাতিব আৰু কাণ নিদিব, কিয়নো গ্ৰেড 4 আৰু গ্ৰেড 3 ক্ষেত্ৰত ইউটিউব চেনেলবিলাকে নিগেটিভ কথা কৈ থাকে। তোমালোকে নিশ্চয় গম পাই আছে, ইউটিউব খুলিলে তোমালোকে এইবোৰ কথা প্ৰায় পাই যায়। তোমালোকে এইবোৰ কথা কাণ নিদিব। এতিয়া কথা হ'ল, তোমালোকে যিসকলে যি ডিপাৰ্টমেণ্টৰ সিলেকশ্যন আহিছে, এইবোৰ ডিপাৰ্টমেণ্টৰ বহুতো বেয়া কথা কৈ থাকিব। এইবোৰ তোমালোকে কাণ নিদিব, কিয়নো অসম চৰকাৰে বহুতো বিভাগত অৰ্থাৎ বহুতো ডিপাৰ্টমেণ্টৰ বহুতো পদ খালী আছে। এনেকুৱা নহয় যে এজনক ভাল দিব, এজনক বেয়া দিব, এনেকুৱা নহয়। তেওঁলোকে ৰেণ্ডমলি চিলেকশ্যন কৰিছে, এইটো কথা নহয়। আৰু অভাৰলেপিংটো হৈছে, মই নিশ্চয় কৈছিলোঁ অভাৰলেপিংটো হ'ব, তোমালোকে গম পাইছে অভাৰলেপিং হ'ব। আৰু যিসকলে মই পূৰ্বতে যিসকল ছাবস্ক্ৰাইব কৰিছে, তেওঁলোকক মই অশেষ ধন্যবাদ জনাইছোঁ। যে এনেকুৱা ভিডিঅ' পাবৰ কাৰণে তোমালোকে নিজৰ বন্ধু বান্ধৱীৰ লগত অথেণ্টিক ভিডিঅ' পাবলৈ তোমালোকে নিজৰ বন্ধু বান্ধৱীৰ লগত এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক। যে যিসকলে গ্ৰেড 4 আৰু গ্ৰেড 3 ক্ষেত্ৰত বহুতো ইউটিউব চেনেল নিগেটিভ কথা কৈ থাকে, এইবোৰ কথাত তেওঁলোকে যেন কাণ নিদিয়ে আৰু মাত নাপাতে। কিয়নো নিজৰ গাঁৱত যিসকলে চিলেকশ্যন পাইছে, নিজৰ ওচৰ চুবুৰীয়া মানুহে তেওঁলোকৰ বিষয়ে বেয়াকৈ সমালোচনা কৰি থাকে। এতিয়া গম পাই আছোঁ মই, এইবোৰ কথা তোমালোকে গম পাই আছে। এইবোৰ কথাত মাত নামাতিব তোমালোকে। আৰু যিসকলে যি ডিপাৰ্টমেণ্টৰ চিলেকশ্যন হৈছে, তেওঁলোকৰ ডিপাৰ্টমেণ্টৰ বিষয়ে জানি লওক। কিছুমান যিসকলে ডিপাৰ্টমেণ্টত কৰ্মৰত হৈ আছে, সেইবোৰ মানুহৰ পৰা তেওঁলোকৰ ডিপাৰ্টমেণ্টৰ বিষয়ে জানি লওক। আৰু তোমালোকৰ বহুতো কৰণীয় কথা আছে, যেনেকৈ ছাৰ্ভিচ একাউণ্ট খুলিব লাগিব, তোমাৰ বহুতো ডকুমেণ্ট ওলাব লাগিব। এইবোৰ বিষয়ে তোমালোকে ভাবি এইবোৰ ডকুমেণ্ট আৰু তোমালোকে ওলাব, কাণ নিদিব। আৰু তোমালোকে যিসকলে যি ডিপাৰ্টমেণ্ট পাইছে, তেওঁলোকে বিশেষকৈ ভাল দিছে। আৰু যিসকলে চকীদাৰ, পিয়ন, নাইট চকীদাৰ, এইবোৰ পষ্ট ভালে, এনেকুৱা নহয় কষ্টদায়ক তোমালোকৰ, কিয়নো এইবোৰ পষ্ট ভালে। তোমালোকৰ নিশ্চয় তোমালোকৰ দৰমহা 25,000 মান হৈ যাব, চিন্তা নকৰিব এইবছৰৰ মূৰতে। এনে নহয়, যেতিয়া তোমালোকে বেকাৰ আছিলে, জীৱনটোত কেনেকুৱা আছিল আৰু এতিয়া চাকৰি পাইছে তোমালোকৰ, অৰ্থাৎ জব পাব তোমালোকে, চৰকাৰী জব, তেনেহ'লে তোমালোকৰ লাইফষ্টাইল চেঞ্জ হ'ব। এইবোৰ চেনেলত তোমালোকে গুৰুত্ব নিদিব, কিয়নো এনেকুৱা বকি যাব তেওঁলোকে। আৰু চাকৰি পোৱাটা এনেই কথা নহয়, আৰু এনে সকলৰ কপালত নাথাকে। আৰু যিসকলে পাইছে তেওঁলোকক মই ধন্যবাদ জনাইছোঁ। আৰু যিসকলে পোৱা নাই, মই তেওঁলোকক অনুৰোধ কৰিছোঁ যে তোমালোকে যিসকলে পাইছে তেওঁলোকৰ বিষয়ে নিগেটিভ থিংকিং নকৰি তেওঁলোকে যেন প্ৰিপেৰেশ্যন কৰি থাকে, কিয়নো জুলাই মাহত আকৌ 10,000তকৈ অধিক পষ্ট তেওঁলোকক নিযুক্তিৰ বাবে প্ৰস্তুতি কৰি দিব হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। তোমালোকে প্ৰস্তুতি কৰি থকা। আৰু যদি ভিডিঅ'টো ভাল লাগিছে, তেনেহ'লে মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিয়ে, অৰ্থাৎ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে। আৰু তোমালোকৰ বন্ধু বান্ধৱীলৈ এই ভিডিঅ'টো যেন শ্বেয়াৰ কৰি দিয়ে। ধন্যবাদ।